দুৰ্ভাগ্য মোৰ সৰু থাকোঁতে অসমীয়া ছাৰে কৈছিল জীৱনৰ দুখৰ সমাধান অতীতত নহয় বৰ্তমানত বিচাৰিব লাগে অবুজ আছিলোঁ কেতিয়াও গুৰুত্ব দিয়াৰ প্ৰয়োজনেই বোধ কৰা নাছিলোঁ আৰু আজি যেতিয়া বুজিলোঁ অকণমান দেৰিয়ে হৈ গ'ল মোৰ জীৱনৰ প্ৰথম খণ্ড এই কৰ্ণ চোৱা এই গান্ধীবৰ শকতি কিমান তুমি যদি পাৰা ইয়াৰ প্ৰতি উত্তৰ দিয়া গান্ধীৰ মই ধনঞ্জয় মই বিশ্বক কৰিছোঁ জয় কৰা প্ৰতিশোধ তেন্তে কৰা মোৰ হৰণ প্ৰতিৰোধ অৰ্ণৱ মই তোক ভাওনাৰ মাহাত্ম্য সম্পৰ্কে কওঁ মই ভাওনা কৰিছিলোঁ মোৰ দেউতাই কৰিছিল মোৰ আজু ককাই কৰিছিল ভাওনা কৰাটো আমাৰ এটা পৰম্পৰা বুজিছ এই ভাওনা কৰিয়েতো আমি ইমানখিনি ডাঙৰ হ'লোঁ মানুহে মই যদি আলি বাটেৰে যাওঁ মোৰ দুৱাই কিয় এই ভাওনাৰ কাৰণে সেইকাৰণে মই কৈছোঁ এই ভাওনাটোত লাল আৰু এটা কথা তই ধৰ পঢ়া শুনাটো বেছি এটা নাম কৰিব পৰা নাই কেৱল ছবি আঁকি থাক এই ছবিৰেতো আৰু মানে ঘৰ নচলে বা তই মান সন্মানো নাপাওঁ গতিকে মই ভাবোঁ তই ভাওনাতে মনোযোগ দি নাই ককা নহ'ব মই ছবি আঁকিয়ে মোৰ জীৱন নিৰ্বাহ কৰিম তয়ো হে দেউতাৰ দৰে একে শাৰীতে উঠিছ কেৱল ভাওনা নকৰোঁ ভাওনা বেয়া মই কৈছোঁ তই এইটো কৰিবই লাগিব নকৰোঁ কিয় কৰিব লাগিব নকৰোঁ মই নকৰ তই কিয় কথা দিম নিদিওঁ মই কথা কৰিবিনে নকৰোঁ কৰিব লাগিব নকৰোঁ তই ভাওনা কৰিবই লাগিব নকৰোঁ কৰিবই লাগিব মই অৰ্ণৱ আজি 16 জানুৱাৰী 2016 সময় ৰাতিপুৱা 7 বাজিছে আৰু আইনদিনাৰ দৰে আজিও মই মৰিব লৈছোঁ চৈতেন দত্ত নামটো শুনিছে চাগে অসমৰ নাম জ্বলা অভিনেতা তেওঁ মোৰ দেউতাক মাৰিছে দেউতাই ছবি আঁকিছে আৰু আজি প্ৰতিদিনে তেওঁ মোক মাৰিব খোজে কাৰণ মই ছবি আঁকো কিন্তু মই নামাৰোঁ কিয় মৰিম মোৰ সাহস আছে মই মোৰ দেউতাৰ দৰে হাৰি নাযাওঁ কেতিয়াও হাৰি নাযাওঁ মই জীয়াই থাকিম জীয়াই থাকিব লাগিব মই নামাৰোঁ মই নামাৰোঁ ঐ বুঢ়া কৈ দিছোঁ তোক মোৰ ভালে বেয়া দৃষ্টি নিদিবি মাৰি পেলাম তোক মাৰি পেলাম সেইজন ছাৰে শিকাইছিল ক্ৰোধ জুইৰ দৰে ই আপোনাকো জ্বলাই ভস্ম কৰিব পাৰে খঙৰ চহকী চবেই হ'ব পাৰে কিন্তু সঠিক মানুহ সঠিক সময় সঠিক কাৰণত খং কৰা চবেই শিকিব নোৱাৰে মই নোৱাৰিলোঁ তই এটা কথাতে জেদ ধৰি থাকিলি মোৰ মান মৰ্যাদা সকলো শেষ কৰিলি ভাওনা কৰি মই কিমানবোৰ পুৰস্কাৰ বুটলিলোঁ আনকি মই বিদেশলৈ গৈছোঁ এই ভাওনাৰ জৰিয়তে তই এইবোৰ কৰিব পাৰিলি নোৱাৰিবি যদি তই ভাওনাত গুৰুত্ব নিদিয় তেতিয়াহ'লে তই ৰখাতলে যাবি চা মই এনেকে বুকু ভিন্দাই থাকোঁ সকলোকে ক'ব পাৰোঁ মই বৰবয়ন যেনেকৈ শুকনিৰ কাৰণে তাৰ প্ৰতিশোধৰ জুই ধ্বংসৰ কাৰণ হ'ল মোৰ স্বাধীনতাৰ যুঁজ মোৰ দুৰ্বলতাৰ
কাৰণ নাই হোৱাটো? এই বুঢ়াক আজি মই ফুটাই নিলোঁ। ই মোক বহুত যন্ত্ৰণা দিছে। ইয়াক মই মাৰিমেই আজি। কিন্তু মই মাৰিম কেনেকৈ? অতীতত গৈ মাৰিম ইয়াক। ঐ বুঢ়া, তোক মই আজি ফুটাই নিলোঁ। তোক মই মাৰিমেই। এই কৰ্ণ, চোৱা এই গাণ্ডীৱৰ শকতি কিমান। তুমি যদি পাৰা ইয়াৰ প্ৰতি উত্তৰ দিয়া। অৰ্জুন মই, গাণ্ডীবী মই ধনঞ্জয়, মই বিশ্বক কৰিছো জয়। কৰা প্ৰতিহত, তেন্তে মোৰ হৰৰ প্ৰতি ৰোধ কৰা। মই হত্যাকাৰী। মই সেই প্ৰতিটো হত্যাই কৰিব খুজিছো, যাৰ কাৰণে মই বন্দী বনি আছো। সময়ৰ এতিয়া বুজিছো মোৰ জীৱনৰ অন্তিম খণ্ড, যাক আপুনি ক'ব পাৰে এক সাঁথৰ বুলি। পিছে ৰন্ধৰণাই যোৱা তই বাখৰ, ভাঙিব পাৰিবিনে এই সাঁথৰ?